শিক্ষাৰ্থীসকল আহাচোন ২৪ নম্বৰ পাঠটো আমি পঢ়োঁ। জলকীয়া, আঙঠি, জাকৈ, জলকীয়া জ্বলাবৰ, জুই শলা জুইৰ ঘৰ, শিঙি শিঙৰা মাগুৰ আৰি, কাৰ কাৰ দীঘল দাড়ি। চিনাকি হ আহা, বৰ্গীয় জ উঙ, পঢ়ো আহা। বৰ্গীয় জত একাৰে জে, অনুস্বাৰ জেং, বৰ্গীয় জত ওকাৰে জো, উঙত আকাৰে ঙা, জোঙা, মূৰ্ধন্য দত আকাৰে দা, উঙ ৰ ডাঙৰ, প্ৰথম চত হচৌকাৰে চু, উঙত আকাৰে ঙা, চুঙা, আ বৰ্গীয় জত আকাৰে জা, দন্ত্য ন, আজান, বৰ্গীয় জত আকাৰে জা, দন্ত্য ন দীৰ্ঘইকাৰে নি, জাননী, বৰ্গীয় জ দন্ত্য ন ম, জনম, বৰ্গীয় জ দন্ত্য ন দীৰ্ঘইকাৰে নি, জননী, বৰ্গীয় জত আকাৰে জা, ব ৰ, জাবৰ, বৰ্গীয় জ দন্ত্য ধ লত আকাৰে লা, জধলা, বৰ্গীয় জ ল উঙত আকাৰে ঙা, জলঙা, ব উঙ লত আকাৰে লা, বঙলা, বত আকাৰে বা, দন্ত্য ত ৰত হচৌইকাৰে ৰি, বাতৰি, ৰত হচৌইকাৰে ৰি, উঙত হচৌইকাৰে ঙি, য়ত আকাৰে য়া, ৰিঙিয়া, ফত হচৌইকাৰে ভি, দন্ত্য ত ৰত হচৌইকাৰে ৰি, ভিতৰি, ব উঙত হচৌইকাৰে ঙি, অন্তস্থ য়ত আকাৰে য়া, বঙিয়া, বৰ্গীয় জত হচৌইকাৰে জি, লত হচৌইকাৰে লি, উঙ দন্ত্য নত হচৌইকাৰে নি, জিলিঙনি, ৰ উঙ প্ৰথম চত হচৌকাৰে চু, ৱত আকাৰে ৱা, ৰঙচুৱা, বৰ্গীয় জত আকাৰে জা, ক হাইফেন বৰ্গীয় জ ম ক, জাকজমক, মূৰ্ধন্য দত আকাৰে দা, উঙ ৰত দীৰ্ঘইকাৰে ৰি, অন্তস্থ য়ত আকাৰে য়া, ডাঙৰীয়া, বৰ্গীয় জত একাৰে জে, ৰত একাৰে ৰে, উঙত আকাৰে ঙা, জেৰেঙা, বৰ্গীয় জ অন্তস্থ য় ম, দন্ত্য ত দীৰ্ঘইকাৰে তি, জয়মতী, প্ৰথম চত আকাৰে চা, লত হচৌইকাৰে লি, দন্ত্য নত আকাৰে না, প্ৰথম চ, চালিনাচ, আ হ্ৰস্ব উ, দন্ত্য নত দীৰ্ঘইকাৰে নি, আ মূৰ্ধন্য তত হচৌইকাৰে তি, আউনি আতি, বৰ্গীয় জত আকাৰে জা, গত দীৰ্ঘইকাৰে গি, ৰত উকাৰে ৰু, মূৰ্ধন্য দ, জাগিৰোড, কত আকাৰে কা, গ বৰ্গীয় জ, কাগজ, হাইফেন ক ল, কল, কাগজ কল, দন্ত্য ন ৰ, কত আকাৰে কা, দন্ত্য হত হচৌকাৰে হু, ৰ, নৰকাসুৰ, দন্ত্য নত দীৰ্ঘইকাৰে নি, লত আকাৰে লা, প্ৰথম চ, ল, নীলাচল, ক ৰ ম প দীৰ্ঘইকাৰে পু, বৰ্গীয় জত আকাৰে জা, কৰম পূজা, ক ল ঘ ৰ, কলঘৰ, গ ৰ ম পত আকাৰে পা, দন্ত্য নত দীৰ্ঘইকাৰে নি, গৰম পানী, দন্ত্য নত আকাৰে না, ম ব ৰ, নামবৰ, জুৰি দেউতাকৰ লগত বজাৰলৈ গৈছে, দেউতাকে বেঙেনা কেৰেলা কিনিব, জালুক জলকীয়াও কিনিব, জুৰিয়ে জোনোকা আৰু বেলুন কিনিব, ৰঙা নীলা বেলুন। ৰ বৰ্গীয় জত আকাৰে জা, ৰজা, ৰত ওকাৰে ৰো, বৰ্গীয় জত আকাৰে জা, ৰজা, বৰ্গীয় জত হচৌকাৰে জু, ৰত হচৌইকাৰে ৰি, জুৰি, বৰ্গীয় জত আকাৰে জা, ৰ, জাৰ, বৰ্গীয় জত ওকাৰে জো, ৰ, জোৰ, বৰ্গীয় জত হচৌইকাৰে জি, ৰত আকাৰে ৰা, ফ, জিৰাফ, বৰ্গীয় জত হচৌইকাৰে জি, কত হচৌইকাৰে কি, ৰ, জিকিৰ, হ্ৰস্ব উ, বৰ্গীয় জ দন্ত্য নত হচৌইকাৰে নি, উজনি, বৰ্গীয় জ মূৰ্ধন্য ত আকাৰে তা, অন্তস্থ য়ত হচৌকাৰে ইউ, জটায়ু, প্ৰথম চত হচৌকাৰে চু, উঙত আকাৰে ঙা, চুঙা, বৰ্গীয় জত উকাৰে জো, উঙত আকাৰে ঙা, জোঙা, মূৰ্ধন্য দত আকাৰে দা, উঙ ৰ, ডাঙৰ, মূৰ্ধন্য দত আকাৰে দা, উঙ ৰত হচৌইকাৰে ৰি, ডাঙৰি, ৰ উঙত আকাৰে ঙা, লত দীৰ্ঘইকাৰে লি, ৰঙালী, আ উঙত হচৌকাৰে ঙু, ৰ, আঙুৰ, দন্ত্য নত আকাৰে না, উঙ ল, নাঙল, ভ উঙ দন্ত্য নত দীৰ্ঘইকাৰে নি, অন্তস্থ য়ত আকাৰে য়া, ভঙনীয়া, ম
উঙ ল বতাকাৰে বা ৰ মঙলবাৰ ৰ দন্ত্য স ৰতাকাৰে ৰা বৰ্গীয় জ ৰসৰাজ বতেকাৰে বে বৰ্গীয় জ ব ৰ ধচুকাৰে ৰু ৱতাকাৰে ৱা বেজবৰুৱা বতাকাৰে বা মূৰ্ধন্য ন বান ৰ বৰ্গীয় জতাকাৰে যা ৰজা বান ৰজা দন্ত্য ত তেকাৰে তে বৰ্গীয় জ পদ হচুকাৰে পু ৰ তেজপুৰ। এতিয়া চোৱা ক্ৰিয়াকলাপখিনি। ১ নম্বৰটোত দেখিছা এখন নক্সা দিয়া হৈছে। থিয়কৈ কেইটামান ঘৰ আছে, দুটা ভাগ কৰা আছে আৰু মাজেৰে এটা পথালিকৈ ভাগ কৰা আছে। থিয় যি দুটা ঘৰ দেখিছা তাত দুটা বানান লিখিব লাগিব। আমি পঢ়া ২৪ নম্বৰ পাঠটোৰ পৰা বিচাৰিব লাগিব সেই বানান দুটা। থিয় ঘৰ দুটাত সোঁফালে আৰু বাওঁফালে দুয়োটাতে লিখিব লাগিব। লিখাৰ পিছত মাজতো এটা বানান গঠন হ'ব। তোমালোকে বিচাৰিবাচোন, মা দেউতায়ো তোমালোকক অলপ সহায় কৰি দিব। আৰু ২ নম্বৰটোত চোৱা এটা শব্দেৰে উত্তৰটো সোঁফালে লিখিবলৈ দিয়ক। কটোত সুধিছে জুৰি কলৈ গৈছে? উত্তৰ হ'ব কি? বজাৰলৈ। খটোত কি কৈছে? জুনুকা আৰু বেলুন কোনে কিনিব? উত্তৰ হ'ব জুৰিয়ে। গটোত কি কৈছে? দেউতাকে বেঙেনা, কেৰেলা, জলকীয়া আৰু কি কিনিব? আমি উত্তৰ লিখিব লাগিব জালুক। গতিকে সেইমতে তোমালোকে এই পাঠটো পঢ়ি আৰু এইখিনি লিখি শেষ কৰিবা। ঠিক আছে? শিক্ষাৰ্থীসকল, আমি এই পাঠটো দুটা আখৰো লিখিব লাগিব। প্ৰথমতে লিখিম বৰ্গীয় জ ১ ২ ৩ ৪ ৫। ৫ডাল আচৰ প্ৰথমডালত আমি মাত্ৰা দিম। প্ৰথমডালৰ পৰা তৃতীয় ৩ নম্বৰ ডাললৈ আমি এনেকৈ এটা ভাঁজ লৈ পেলাই নামি আহিম। আহি আকৌ ২ নম্বৰ ডাললৈ উঠি যাম। উঠি গৈ আকৌ ৫ নম্বৰত লগাই এনেকৈ ২ নম্বৰডাল পাৰ হৈ এইখিনিতে ৰৈ দিম। আৰু এইখিনিতে এনেকৈ আৰু এনেকৈ দিব লাগিব। ইয়াৰ পৰা ২ নম্বৰলৈ, ২ নম্বৰৰ পৰা ৫ নম্বৰলৈ। এই ভাঁজটো চাবা, কিতাপত ধুনীয়াকৈ আছে, তোমালোকে চাই ল'বা। আৰু তাৰপিছত আছে উঙ। উঙত আমি মাত্ৰা নিদিওঁ। যিডাল ১ নম্বৰ আঁচ সেইডালৰ অলপ ওপৰৰ পৰা আহিব। আহি ১ আৰু ২ মিলি পেলাই এটা গোল হ'ব। গোল হৈ এইবাৰ কিন্তু চিধাকৈ তললৈ নামি আহিব। আৰু এইখিনি আগৰ নিচিনা ৫ নম্বৰ আঁচত লগাই এনেকৈ ইয়ালৈ উঠি যাব লাগিব। এই আখৰ দুটাও তোমালোকে লিখিব লাগিব আৰু ইয়াৰে বানানো লিখিব লাগিব। ঠিক আছে?